দুদিন হ'ল লং ভিডিঅ' দিয়া নাই, সেইটো কাৰণে ভাবিছোঁ যে নাই আজি এটা লং ভিডিঅ' বনাওঁ। আৰু কি ক'ম, বহুত মানুহ আছে এনেই ভিডিঅ'বিলাক চাই থাকে, আপোন মানুহ, কিন্তু লাইক কমেণ্ট শ্বেয়াৰ নকৰে, ছাবস্ক্ৰাইব নকৰে। ক'ৰবাত ফুৰিব গ'লে অহাৰ পিছত যে কিমান কাম ওলায় নহয়নে? তেনেকুৱা আজি মোৰ কাম কিছুমান ওলাইছে। কাপোৰখিনি মেচিনত দি দিছোঁ, আৰু এইফালে মোৰ ডাইনিং অৱস্থাটো চাওকচোন কিমান লেতেৰা। এইখিনি ঠিক ঠাক কৰি লওঁ, যিহেতু এতিয়া মোৰ কাম নাই বেলেগ। ডাইনিঙৰ বস্তুখিনি আঁতৰাই মই দুটা ৱাইপছ দি মুচিছোঁ, আৰু ৱাইপছ দি মুচিলে বহুত ধুনীয়া চাফা আৰু দেখিবলৈ ভাল লাগে, আৰু লেতেৰাখিনিও গম পোৱা যায় কিমান লেতেৰা হৈছিলে। এইখিনি চাফা কৰি মই এতিয়া পুৰা লাগতিয়াল বস্তুখিনি ডাইনিঙৰ ওপৰত থৈ দিছোঁ, ষ্টেণ্ডকেইটা গৰম বস্তু থ'বৰ কাৰণে, আৰু ঠাণ্ডা পানী, গৰম পানী, তাই পানী খোৱা মগ, তাৰপিছত পাউডাৰ গাখীৰ। এইখিনি মোৰ দৰে যিসকলৰ সৰু বাচ্ছা আছে সেইসকলেহে বুজি পায় যে কেনেকুৱাকৈ দিনটো কটাব লগা হয়। আপোনালোকে মোৰ ভিডিঅ'টো চাই বেয়া কমেণ্ট নকৰিব প্লিজ। টেমাটোত তাইৰ খোৱা বস্তু আছে, মই আনিছিলোঁ তাইক কিবা এটা খোৱাওঁ বুলি, আৰু এই টেমাটো দেখি তাইৰো লাগে নহয়। এতিয়া মই তাইৰ খোৱাখিনি ৰাখি আকৌ তাইক টেমাটো দিলোঁ তাই খেলিবৰ কাৰণে। এইফালে যে কিতাপ দেখিছে, বহী আৰু কলম দেখিছে। ৰাতি মই কিবা এটা মোৰ ডায়েৰী হয় কিবা এটা লিখিব লৈছিলোঁ, এইফালে তাই চিঞৰি আছে, তাইৰো লাগে। তাৰপিছত তাইক এটা কলম দিলোঁ আৰু মই লিখিলোঁ। সেইটো বিচনাত তেনেকৈ আছে, ৰাতিলৈ শুইছিলোঁ আমি। তাৰপিছত এয়া তাই টেমাটোত আছে তাই ডালিয়া, অ'টছ, মেৰিগ'ল্ড বিস্কুট, তাৰপিছত চেৰেলেক। এইখিনি তাই এই টেমাটোত ৰাখোঁ মই, আৰু এইখিনি কৰি আপোনালোকক লগ পাই আছোঁ। আকৌ তাইক খুৱাই লৈ ৰ'ব। ঘৰ দুৱাৰ চাফা কৰি ৰাতিপুৱা কামখিনি কৰিলোঁ। এতিয়া কাপোৰ ধুইছিলোঁ যে এইখিনি আনি ভাঁজ কৰি যোনখিনি ভাগে ভাগে ভৰাম, আৰু যোনখিনি ইস্ত্ৰি দিয়া কাপোৰ এইখিনি মানুহ এজন আছে তেখেতলৈ পঠিয়াই দিম, তেখেতে ইস্ত্ৰি কৰি পঠাই দিব। এইফালে চাওকচোন মাছকেইটা কিমান ধুনীয়াকৈ খেলিছে। এয়া চাওকচোন কিমান মৰম লগা চেণ্ডেল, জোতা আমাৰ টিকলিৰ কাৰণে ল'ম বুলি ভাবিছিলোঁ। তাইৰ কাৰণে যিযোৰ ল'ব বিচাৰি সেইযোৰত ফুল থাকে বা কিবা থাকে, তাই কি কৰে টানি টানি ছিঙি দিয়ে বা মুখত দি দিয়ে। লাষ্টত আমি এইযোৰেই ল'লোঁ। একদম চিম্পলত লৈছোঁ, ফুল নথকা, কাৰণ ফুল থাকিলে তাই কামুৰিব বিচাৰে। এয়া চাওক আমাৰ কলিজাজনী, গাড়ীত উঠিয়েই টোপনি যায় তাই। যেতিয়া AC দিয়া থাকে তাই পূৰা টোপনি মাৰে, ACটো অফ কৰিলে তাই আকৌ উঠি যায়, গাড়ীত উঠিয়েই টোপনি মাৰে। আৰু এয়া চাওকচোন আমি এটা ৰেষ্টুৰেণ্টত ৰখিছিলোঁ অলপ ৰেষ্ট লওঁ বুলি আৰু খাবৰ কাৰণে, আৰু তাত খেলনা আছিলে। তাই পূৰা খেলাত ব্যস্ত হৈ গ'ল দেখি, আৰু কিমান ফূৰ্তি পাইছে তাৰ আব্বাক লৈ, পূৰা খেলিছে। তেতিয়া মোৰ ওচৰত নাহে, আৰু বেলেগ ছোৱালী এজনী চিনি নাপাওঁ তাইও আহিছিলে, আৰু তাইৰ লগত তাই পূৰা মিলি গৈছে। কি কথা পাতে নাজানো, দুটাই পূৰা হাঁহিছে আৰু খেলিছে। চাওক, আৰু মোৰ 1 বছৰীয়া ছোৱালীজনীয়ে মোৰ লগত সময় কটাব পৰা হৈ গৈছে। আমি দুটা থাকিলে যে আৰু কাকো নালাগে এনেকুৱা হয়, আমি কি কথা পাতো নাজানো।